নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণলৈ আহিছোঁ গণিতৰ 100% কমন। সেই কমনকেইটা চাই লোৱা। বৃত্ত চেপ্টাৰৰ কমন কি কি কমন আছে চাই লোৱা। বৃত্ত চেপ্টাৰৰ আছে 10.2 এটা বহী বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শৰ ওপৰত দৈৰ্ঘ্য সমান। এইটো 100% কমন হয় 2022 চনৰ কাৰণে। আৰু এটা আছে উদাহৰণ 2 এটা বহী বিন্দু টিৰ পৰা অকেন্দ্ৰযুক্ত এটা বৃত্তলৈ টি পি আৰু টি কিউ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰা যে এংগুৱেল পি টি কিউ ইকুৱেল টু এংগুৱেল অ' পি কিউ। এইটো 100% কমন হয় 2022 চনৰ কাৰণে। এইটো তোমালোকে পঢ়িবা আহিব। এই দুটাৰ পৰা এটা 100% গেৰাণ্টি আছে, ইয়াৰ পৰা কোৱেশ্যন কাটিব। আৰু 99% কমনবিলাক চাই লোৱা। সেইবিলাক এটা উদাহৰণ 3 2 5 6 পেজত দিয়া আছে। 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পি কিউ এডাল জিয়া পি আৰু কিউত টনা স্পৰ্শকবোৰে এটা বিন্দু টি ছেদ কৰে। টি পিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এইটো 99% কমন হয়। আৰু আছে 258 পেজত অকেন্দ্ৰযুক্ত বৃত্তৰ XY আৰু XY দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু চিত আন এডাল স্পৰ্শক এ বিয়ে XYক এত আৰু XYক বিত কাটে। প্ৰমাণ কৰা যে এংগুৱেল এ অ' বি ইকুৱেল 90 ডিগ্ৰী। এইটো 99% কমন হয় 2022 চনৰ কাৰণে। আৰু 11 নম্বৰত দিয়া আছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিত এটা ৰম্বাস। এইটো 99% কমন হয়। আজিৰ ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া। গুড বাই।